নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যদিহে প্ৰথমবাৰৰ বাবে আপুনি আমাৰ এই চেনেলটো চাইছে তেন্তে সাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব ডক্টৰ হিৰেন গোহাঁই মিয়া প্ৰেমক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য কোনো জ্ঞান আৰু বিবেক সক্ষম হৈ থকা ব্যক্তিয়ে এনে কথা ক'ব নোৱাৰে কোনো অসমীয়া মানুহে ইয়াক নিশ্চিতভাৱে সমৰ্থন নকৰে ডক্টৰ হিৰেন গোহাঁইৰ মিয়া প্ৰেমক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য কোনো জ্ঞান আৰু বিবেক সক্ষম হৈ থকা ব্যক্তিয়ে এনে কথা ক'ব নোৱাৰে হিৰেন গোহাঁই ডাঙৰীয়াৰ ওপৰত বয়সৰ বহুত হেঁচা পৰিছে বয়সে কাকো ক্ষমা নকৰে মোকো ক্ষমা নকৰিব তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন মই কামনা কৰিছো কিন্তু যিয়ে মিয়াসকলক অসমীয়া মানুহৰ বন্ধু বুলি ক'ব পাৰে তেওঁৰ মতিভ্ৰম হোৱা বুলি ক'ব লাগিব কোনো অসমীয়া মানুহে ইয়াক নিশ্চিতভাৱে সমৰ্থন নকৰে হিৰেন গোহাঁই ডাঙৰীয়াই যি ধৰণে কৈছে মাৰুৱাৰী বিহাৰী মানুহখিনি আমাৰ নহয় মিয়াখিনিহে আমাৰ কথাষাৰ শুনিও বেয়াও লাগিছে মই হজমো কৰিব পৰা নাই কোনোবা জ্ঞান আৰু বিবেক সক্ষম হৈ থকা লোকে এনে কথা ক'ব নোৱাৰে মিয়াসকল আমাৰ বন্ধু বুলি মন্তব্য কৰিছিল হিৰেন গোহাঁয়ে মিয়াসকলক খাটি অসমীয়া হোৱাৰ উপযুক্ত বুলি মন্তব্য কৰিছিল হিৰেন গোহাঁয়ে ডক্টৰ হিৰেন গোহাঁইৰ মিয়া প্ৰেমক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য মিয়াসকল ডিচি হ'ব লাগিব মিয়াসকল এছপি হ'ব লাগিব মিয়াসকল IPS হ'ব লাগিব মিয়া হৈছে নেতা বনোৱাৰ মেচিন কলম বিতৰণ কৰি বৃহৎ ঘোষণা নেমচু নেতা বদৰুল ইছলামৰ সংখ্যালঘু ল'ৰা ছোৱালীসকল APS হ'ব লাগিব IPS হ'ব লাগিব SP হ'ব লাগিব সংখ্যালঘু লোকসকলে অশান্তি কেতিয়াও বিশ্বাস নকৰোঁ ৰাজ্যত হৈ থকা উন্মাদনা শীঘ্ৰে বন্ধ হ'ব লাগে এতিয়া মিয়াসকলক গালি পাৰি আছে একাংশই মিয়া শব্দৰ অৰ্থ হৈছে চাহেব আজি একাংশ দল সংগঠনৰ মনত খাওঁতে বহুতে উঠোতে কেৱল মিয়া 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 কলম বিতৰণ কৰি সংখ্যালঘু ল'ৰা ছোৱালীলৈ এই আহ্বান নেমচুৰ সভাপতি বদৰুল ইছলামৰ এতিয়া মিয়াসকলক গালি পাৰি আছে একাংশই মিয়া শব্দৰ অৰ্থ হৈছে চাহেব উচ্ছেদ অভিযানৰ মাজতে ৰূপহীত নিশা ভয়ংকৰ কাণ্ড পলাতক আছামীক ধৰিবলৈ যাওঁতে আৰক্ষী বিষয়াৰ ওপৰত ভয়ংকৰ কাণ্ড উত্তপ্ত পৰিস্থিতি নিশা ওলাই আহিছে শ লোক উচ্ছেদ অভিযানৰ মাজতে ৰূপহীত নিশা ভয়ংকৰ কাণ্ড পলাতক আছামীক ধৰিবলৈ যাওঁতে আৰক্ষীৰ ওপৰত আক্ৰমণ শ লোক ওলাই আহি আৰক্ষী বিষয়াৰ ওপৰত আক্ৰমণৰ অপচেষ্টা অয়না অতিথি ধাবাৰ পৰা আৰক্ষীয়ে কৰায়ত্ব কৰিছিল 4জন লোকক থানাৰ ভিতৰৰ পৰাই পলায়ন কৰিছিল এটা অপৰাধীয়ে পলাতক আছামীক ধৰিবলৈ যোৱাৰ সময়তে আৰক্ষী বিষয়াই জীৱন ভৰালীক আক্ৰমণ কৰে আৰক্ষীক আক্ৰমণৰ পিছতে উত্তপ্ত হয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আন দুগৰাকী গাঁওৰক্ষী বাহিনীৰ লোককো আক্ৰমণ কৰে আৰক্ষীক আক্ৰমণ কৰা মহিলাসহ 3জনক আটক কৰে ৰূপহীহাট আৰক্ষীয়ে সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত ভোটাৰৰ সমস্যা শেষ কৰা হ'ব মুছলমানক বাদ দি শিখ পাৰ্চী জৈন খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীসকলে পাব ভাৰতীয় নাগৰিকত্ব আফগানিস্তান পাকিস্তান বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল নিপীড়িত অমুছলমান লোকসকলৰ বিৰুদ্ধে চলি থকা ভোটাৰ গোচৰ প্ৰত্যাহাৰৰ বাবে জিলায়ুক্তক নিৰ্দেশ অসমত মুছলমানৰ লগতে হিন্দু শিখ পাৰ্চী জৈন খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ মুঠ 94,477 গৰাকী ভোটাৰ আছে অসমত মুছলমানৰ লগতে হিন্দু শিখ পাৰ্চী জৈন খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ মুঠ 94,477 গৰাকী ভোটাৰ আছে এইসকলৰ পৰা মুছলমানক বাদ দি বাকীসকলক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব ৰাজ্যৰ লাখ লাখ ভোটাৰৰ বাবে ডাঙৰ খবৰ আহি পৰিছে কোন জিলাত কেতিয়া চলিব অভিযান তালিকা সাজু কৰিছে চৰকাৰে কাইলৈ নেঘেৰি বিলত চলিব অভিযান কোনো বেদখলকাৰীক থাকিবলৈ দিয়া নহ'ব বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতি হাতত তালিকালৈ সাজু মুখ্যমন্ত্ৰী প্ৰত্যেক মাহতে এটা ঠাইত চলিব উচ্ছেদ এটা দুটা শিলগুটিয়ে আমাক ভয় খুৱাব নোৱাৰে উচ্ছেদ হ'বই কোনো বাধা দিব নোৱাৰে নতুনকৈ কোনো লোকে যাতে দখল কৰিব নোৱাৰে তাৰ বাবে স্থানীয় ৰাইজ সচেতন হ'ব লাগিব স্থানীয় ৰাইজে প্ৰতিবাদ কৰিলে নতুন মানুহ নাহে কিন্তু মিয়াদী মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব অসমীয়া মানুহ বা ভাৰতীয় নাগৰিক এতিয়া সাজু হ'ব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে নেঘেৰি বিলত চলিব বৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে জিলা প্ৰশাসন আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে অৰ্ধশতাধিক বুলডোজাৰ আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে নেঘেৰি বিলত চলিব বৃহৎ উচ্ছেদ সাজু অৰ্ধশতাধিক বুলডোজাৰ আৰক্ষী বাহিনী উচ্ছেদৰ বাবে সাজু হৈছে জিলা প্ৰশাসন আৰক্ষী বাহিনী উচ্ছেদস্থলীত নাগালেণ্ডৰ প্ৰশাসনেও টহল দিয়া পৰিলক্ষিত হৈছে
বিদেশী ন্যায়াধিকৰণত অন্ত হ'ব হিন্দু বাংলাদেশীৰ গোচৰ শেষ কৰাৰ চৰকাৰৰ যুঁজাক লৈ ৰাজ্যজুৰি দল সংগঠনৰ গৰ্জন অসমত অবৈধ বিদেশীৰ সমস্যাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব এই মন্তব্য কৰে আছুৱে বিদেশী ন্যায়াধিকৰণত অন্ত হ'ব হিন্দু বাংলাদেশীৰ গোচৰ শেষ কৰাৰ চৰকাৰৰ যুঁজাক লৈ দল সংগঠনৰ গৰ্জন হিন্দু বাংলাদেশীৰ গোচৰ নাথাকিব বিদেশী ন্যায়াধিকৰণত থকা সকলো গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত বাংলাদেশী হ'লেও হিন্দু বৌদ্ধ খ্ৰীষ্টান শিখসকলে পাব নাগৰিকত্ব কাৰ অধিনিয়মৰ ভিত্তিত এই সিদ্ধান্ত ল'ব চৰকাৰে এই সিদ্ধান্তৰ পিছতে আছুৰ তীব্ৰ প্ৰতিক্ৰিয়া অসমত অবৈধ বিদেশীৰ সমস্যাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব আছুৱে ডাঙৰ মন্তব্য কৰিছে অসমত অবৈধ বিদেশীৰ সমস্যাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব সদৌ অসম ছাত্ৰ সন্থাই অবৈধ হিন্দু বাংলাদেশীৰ গোচৰ প্ৰত্যাহাৰৰ তীব্ৰ বিৰোধিতা কৰিছে সমগ্ৰ অসম জুৰি ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা হ'ব অসমত অবৈধ বিদেশীৰ সমস্যাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব 1971 চনৰ 24 মাৰ্চৰ পূৰ্বে অহা হিন্দু মুছলমান অসমত থাকিব ইয়াৰ পিছত অহা কোনো লোক অসমত থাকিব নোৱাৰিব অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ কোনো কাৰণতে দিয়া নহ'ব